মই বিচাৰোঁ আৰু মই আশাটো বন্দী হৈ আছোঁ যে যিখিনি ভুল বুজাবুজি সেইখিনি আমাৰ দূৰ হ'ব আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম। নমস্কাৰ বন্ধুসকল, নিতুমণি শইকীয়াৰ পত্নী স্মৃতিৰেখা ভূঞাই বিবাহ বিচ্ছেদৰ বাবে কোৰ্টত ডিভোৰ্চ ফাইল কৰাৰ পাছৰে পৰাই এই বিষয়টোক লৈ ৰাজ্যজুৰি বহু চৰ্চা হৈছিল আৰু এতিয়া তাৰ পাছৰ পৰ্যায়টো কি হ'ব সেইটো কোৰ্টৰ নেক্সট তাৰিখৰ পাছতহে গম পোৱা যাব। কিন্তু এই বিষয়টোক লৈ সাংবাদিক নিতুমণি শইকীয়াৰ বিষয়ে বহুতে বহু মন্তব্য দিছিল। কিন্তু নিতুমণি শইকীয়া সংবাদমেলৰ আগত এই বুলি বক্তব্য কৰিছিল যে আজিও তেওঁ নিজৰ পত্নীৰ সৈতে থাকিব বিচাৰে। নিতুমণিয়ে তেওঁৰ ছোৱালী আৰু পত্নীৰ বাবে সংবাদমেলৰ আগত কিদৰে মনোভাৱ প্ৰকাশ কৰিছিল চাওঁ আহক। মোৰ পত্নীয়ে যিহেতু কিছু কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছে আৰু তাৰপিছত বহু মানুহৰ মনত সেই প্ৰশ্নখিনিৰ উদয় হৈছে, মই যিখিনি ক'ব পৰা কথা ইয়াত আপোনালোকক মই সেইখিনিহে ক'ম। যিখিনি একান্তই মোৰ ব্যক্তিগত সেই কথাখিনিৰ সন্দৰ্ভত মই আপোনালোকক ক'ব নোৱাৰিম। অনুগ্ৰহ কৰি আপোনালোকে মোক সেই সন্দৰ্ভত একো নুসুধিলে মই ভাল পাম। এইকাৰণেই মই ক'ব নিবিচাৰিম যে আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে মই বিচাৰোঁ আৰু মই আশাটো বন্দী হৈ আছোঁ যে যিখিনি ভুল বুজাবুজি সেইখিনি আমাৰ দূৰ হ'ব আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম। আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ এগৰাকী মাতৃ, তাৰ উপৰিও তেওঁ এগৰাকী কলেজৰ অধ্যাপিকা। মই শিক্ষক শ্ৰেণীটোক বহুত সন্মান কৰোঁ, গতিকে মই এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ হিচাপেও এই মুহূৰ্তত মই আপোনালোকে কিবা সুধিলেও মই ক'ব নোৱাৰিম, মই নকওঁ। আৰু 3 নম্বৰ কথাটো, যিহেতু গোটেই বিষয়টো কোৰ্টৰ বিচৰাধীন হৈ আছে, আদালতৰ মজিয়াত আছে আৰু মই এগৰাকী সাধাৰণ সংবাদকৰ্মী হিচাপে মই সেইখিনি বুজি পাওঁ যে আইন আদালতক কেনেকৈ মই সন্মান কৰিব লাগে মই বুজি পাওঁ। সেইকাৰণে সেই বিষয়টো মই আপোনালোকক এতিয়া একো নকওঁ।